Hello friends, স্বাগতম টু জুবিন কলিতা vlogs আৰু আজি হৈছে দেৱালী আৰু এতিয়া ৰাস্তাত আমি কলগছত চাকি জ্বলাবলৈ যাব ওলাইছো আৰু মোৰ লগত চাকি জ্বলাব এয়া কি নাম তোৰ ৰিজীৱ দাস আৰু এইফালে আমাৰ দেউতা আছে আৰু এইফালে মা আছে আমি গোটেইবিলাকে লগ হৈ এতিয়া চাকি জ্বলাম আৰু কি কৰিম বোমা মাৰিম না বোমা মাৰিম আৰু এতিয়া চব দেখা পাব চাই থাকক আৰু এইফালে এইবিলাক ছাতি ৰেডি কৰি লৈছোঁ আৰু ছাতি দিবাৰ এইবিলাক তেলে কিন্তু অলপ বেলেগ ধৰণৰ এইটো পিছত গম পাব এইবিলাক চাওক এইবিলাক ছাতি ৰেডি কৰি লৈছোঁ আৰু এইফালে কেইখনমান জ্বলাই থৈছোঁ এতিয়া গোটেইবিলাক জ্বলাই আছোঁ এইফালে দেউতাই জ্বলাব এইফালে এইটো ৰিদীপে জ্বলাব আৰু এইফালে মায়ে আহেগৈ মায়েও জ্বলাব আৰু এতিয়া মই গোটেই লগ হৈ জ্বলাব আৰম্ভ কৰিলোঁ ছাতি ওম নমো নমক চিন্তে জ্বলি গ'ল ছাতি জ্বলিল জ্বলছি ভালকৈ এতিয়া দিলোঁ এইঘৰ আৰু এইফালে ভকলৈ কি আছিলে মানে গাঁৱত ভকলো বুলি কয় ইয়াক ভকলো বুলি মাতিছোঁ ইয়াক এনে ৰিদীপ নামে আৰু এইঘৰ জ্বলাম এইফালে মায়েও জ্বলাব আহিছে তেতিয়া অহা নাছিল হৈছে I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. আৰু ফাইনেলি গোটেইবিলাক ছাতি একদম লগোৱা হৈ গ'ল আৰু চাওক একদম দূৰৰ পৰা এনেকুৱা লগাইছে আৰু ওচৰত এটা গৈ আছোঁ এয়া চাওক চাকিবিলাক জ্বলোৱা হৈ গ'ল আৰু এইফালে ইহঁতে আমাৰ মা দেউতা আৰু এইটো ৰিদীপ ইয়াৰ ৰজনা নাম কিন্তু আমাৰ গাঁৱত ভকলো বুলি মাতে আমি গোটেই চাকিবিলাক জ্বলালোঁ আৰু এতিয়া কি কৰিম আমি বোমা ফুটাম আৰু এইবিলাক লাইট লগাই থৈছোঁ জিলিক মেলিক ধুনীয়া আৰু পৰিৱেশ চাওক না এইফালে দূৰৰ পৰা চাই লওক একবাৰ কি ধুনীয়া লগাইছে আৰু এইটো আমাৰ ড্ৰাম আছে ইয়াত বোমা ফুটাম গাইছ কেনে চাউণ্ড উঠিব ভাবি চাওক আৰু এতিয়া চাকি জ্বলা হ'ল এতিয়া মানে বোমা মাৰিম বোমা মানে ঘৰত আছে এতিয়া আনিবলৈ গৈ আছোঁ বলক লৈ আহোঁ আৰু মাৰিব লাগে গাইছ বোমা মাৰিব লাগে মানে বেছি মাৰিব নালাগে মই এক পেকেটে আনিছোঁ এক পেকেটটো মাৰি লওঁ ৰ'ব আৰু এইভাগে বোমা চাওক এই পেকেট চাওক বোমা পেকেট লওঁ আৰু মাৰিব লাগে ইয়াত কি লিখা আছে জগমগ লিখা আছে গাইছ হাইড্ৰজেন বোমা হয় কেনে চাউণ্ড হ'ব ভাবি চাওক না ৱাও এইটো চাওক বোমা লৈছোঁ গাইছ আৰু এইটো লাইটাৰ এতিয়া মাৰাহে কথা গাইছ এই ভিডিঅ' কৰি থাকিব আৰু দিপে আৰু মই এতিয়া মাৰিম এইফালে আমাৰ ৰাস্তাত এনেকুৱাকৈ লাইটৰ ডিজাইনটো এনেকুৱা কৰিছোঁ মানে মাজত জোঙা আৰু দুইফালে এনেদৰে এনেকুৱা গেট ছিষ্টেমত দিছোঁ এইখন আমাৰ গেটে হয় এনেদৰে আৰু ওপৰত এনেকৈ গেট ছিষ্টেমতে দিছোঁ আৰু এইবিলাক এনেকৈ ছাতি জ্বলি আছে ৰ'ব আগৰ পৰা দেখুৱাইছোঁ আমাৰ ভিউটো চাই লওক একবাৰ এয়া চাওক কিবাকৈ এনেদৰে ছাতি জ্বলি আছে মাজত আৰু পিছভাগে এনেদৰে লাইট আছে চাওক না কি ধুনীয়া ৱাও আৰু এটা চাকি তাকি জ্বলাই বোমাও কেইটামান মাৰিলোঁ আৰু এতিয়া পূজা চাব যাম মানে আমাৰ গাঁৱতে পূজা আছে মানে আমাৰে পূজা আমিয়ে কমিটিৰ মানুহ হয় এতিয়া আমাৰ পূজাত গৈ আছোঁ আৰু মই এনেদৰে জেকেট টেকেট পিন্ধি লৈছোঁ অলপ ঠাণ্ডা দিছেতো আৰু এনেদৰে লং পেণ্ট পিন্ধিছোঁ আৰু জোতা ততা পিন্ধি পূৰা একদম আৰু ড্ৰেছত ওলাই লৈছোঁ মানে ঠাণ্ডাৰ ড্ৰেছত ঠাণ্ডা দিনত গৰম ড্ৰেছত ওলাই লৈছোঁ বলক এতিয়া পূজা চাবলৈ আৰু এতিয়া এনেদৰে বুলি গৈ আছোঁ মানে আমাৰ ঘৰৰ পৰা 200 মিটাৰমান হয় বুলি আহিছোঁ আৰু বুলি এতিয়া গৈ আছোঁ এনেদৰে বুলি গৈ আছোঁ আৰু পামেই আৰু বেছি নাই সেইবিলাক পোহৰ দেখিছোঁ যে সেইবিলাকে পূজা এইবিলাক পাম আৰু ফাইনেলি আহি পালোঁ পূজা আৰু এইটো হৈছে মা কালীৰ মূৰ্তি পূজাৰ পৰিৱেশ এতিয়া প্ৰায় ৰাতি 10টা বাজি গ'ল আৰু এতিয়া শ্যামা পূজাৰ পানী তুলিব যাব ওলাইছে
ছটার আমি সোনবাৰী খুঁটি বেলগুৰি পথাৰ আঞ্চলিক শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে শ্যামা পূজা উদযাপন কৰিবলৈ হাতত লোৱা হৈছে। সেয়েহে আজি প্ৰথম দিন, এই প্ৰথম দিনৰ দশম কাৰ্যসূচী আমি পানী তোলাৰ কাৰ্যসূচী চলি আছে, আৰম্ভ কৰি আছোঁ। সেয়েহে সকলো ৰাইজে সহায় সহযোগিতা দি আমাৰ পানী তোলা কাৰ্যসূচীত ভাগ লৈছে। ধন্যবাদ। আৰু এতিয়া নদীৰ পৰা পানী তুলি লৈ আহিলে আৰু এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে আহিব আমাৰ এই পূজা চাব বাক্সা জিলাৰ মুছলপুৰৰ বেলগুৰি পথাৰ গাঁৱৰ সোণবাৰী খুঁটিৰ মাজতে এই পূজাখন হৈ আছে। আপোনালোকে আহিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।